আজি খাসী মাংস তুমি ক'ৰ পৰা আনিলা? এই বামুণটোৰ ঘৰৰ পৰা। কিমান টকা দি আনিলা তুমি এই খাসী মাংস? এই চোৰ, মোৰ বাৰীৰ পৰা কেলে খাসী চুৰ কৰি আনিলি? তই কেনে গম পালি যে খাসী চুৰ কৰি আনিছিলো? মোৰ বাৰীত চিচিটিভি লগাই থৈছো। গম পালো। আমি যুদ্ধ কৰো। নমস্কাৰ বন্ধুসকল, আজি দ্বিতীয় বহাগ। এই দ্বিতীয় বহাগৰ কি আছে বিয়লি বেলাৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। বিশেষকৈ আজি এই ভিডিঅ'টো বনাইছোঁ, প্ৰস্তুত কৰিছোঁ বহাগ বুলিয়েই, বিহু বুলিয়েই প্ৰস্তুত কৰিছোঁ। প্ৰথম বহাগৰ দিনটোত কি আছে ঘৰতে থাকিলোঁ, বিভিন্ন হুঁচৰি দল আহিব বুলিয়েই বা লগৰ হুঁচৰি দল আহিব বুলিয়েই কি আছে ঘৰতে থাকিলোঁ আৰু কেইবাটাও হুঁচৰি দলক সেৱাও কৰিলোঁ। আজি দ্বিতীয় বহাগৰ ৰাতিপুৱাতে কি আছে ওলাই যোৱাৰ কথা আছিলে, মিতিৰ কুটুমৰ ঘৰ যোৱাৰ কথা আছিলে, মিতিৰৰ ঘৰ যোৱাৰ কথা আছিলে আৰু বন্ধু বান্ধৱীৰ ঘৰলৈ কি আছে ফুৰিবলৈ যোৱাৰ কথা আছিলে। কিন্তু বেয়া খবৰ এইটোৱেই যে ৰাতিপুৱাই শোৱাৰ পৰা উঠিয়ে কি আছে ঘৰত থকা মেকুৰী পোৱালি দুটাৰ লগত খেলি থাকোঁতে বা লাগি থাকোঁতেই এটা মেকুৰী পোৱালীয়ে কামোৰ মাৰি দিলে, আঙুলিতে তেজ ওলালে আৰু এইটো এটা চিন্তনীয় বিষয় হৈ পৰিলে। চিন্তনীয় বিষয় হৈ পোৱাৰ কাৰণে কি আছে আকৌ ভেকচিন ল'বলৈ যাব লগা হ'ল। প্ৰথম বেলাটো ভেকচিন লোৱাত বা সেইখিনি কামতে গুচি গ'ল। আৰু দ্বিতীয় বেলাত ওলাইছোঁ। এতিয়া মোৰ যাত্ৰা মোৰ অকলেই নহয়, মোৰ পৰিয়াল যাব, পৰিয়ালৰ লগত মোৰ যাব। ল'ৰা নাযায়, ল'ৰা হুঁচৰিয়াই আছে, ছোৱালী যাব, মোৰ পৰিবাৰ যাব। আমি সকলো মিলি আমি ফুৰিবলৈ যাম মানে বন্ধু বান্ধৱীৰ ঘৰলৈ যাম, মিতিৰ ঘৰলৈ যাম আৰু তাৰপিছত বিভিন্ন পৰিৱেশ মই আপোনালোকক দেখুৱাই থাকিম। লগতে আমাৰ ল'ৰাহঁতৰ হুঁচৰি পাৰ্টি আহিলে, তেওঁলোকে বিহু মাৰে, গতিকে তেওঁলোকক সহযোগিতা কৰিম, তেওঁলোকৰ বিহুটো অকণমান দেখুৱাম আপোনালোকক। এদাই হ'ল নি? ক'লৈ ওলাইছা? ক'লৈ ওলাইছা? ক'লৈ ওলাইছা? এয়া আমি ওলালোঁ। হা? মা ক'তো নোলাই নি? চবতে ওলাইছে। এয়া বহাগৰ দিনা আমাৰ গাঁৱৰ যি পাৰ্টি, মানে সৰু পাৰ্টি, আমাৰ ল'ৰাহঁতৰ যি পাৰ্টি, সেই পাৰ্টিয়ে কি আছে বিহু সামৰণি মাৰিছে। মানে তেওঁলোকৰ যিহেতু কাইলৈৰ পৰা কি আছে বিদ্যালয় খুলিব, গতিকে তেওঁলোকে কি আছে আজি 2 তাৰিখৰ দিনাখনে সামৰণি মাৰিলে। আৰু সামৰণি মাৰি আমাৰ ঘৰতে কি আছে যি পাৰ্টি, সেই পাৰ্টি কি আছে আয়োজন কৰিছে।
এই পাৰ্টিত তেওঁলোকে বহুত মিউজিক ছিষ্টেম আনিছে, হৰণ আনিছে। হৰণটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হৰণ এয়া হৰণো লগাইছে আৰু ঢোল আছে। আৰু অলপ পিছত কি আছে তেওঁলোকে নাচা বগা কৰিব, সেইটো মানে দেখুৱাম। ৰেডি হৈ আছে পাৰ্টি, চব ফালৰ পৰা ৰেডি হৈ আছে। কি খাইছে কি বৈছে সকলোবিলাক মই দেখুৱাম। আচ্ছা ইয়াৰ পাৰ্টি আহি ভিতৰত সোমালেহি। ভিতৰত তেওঁলোকে বিভিন্ন ধৰণৰ জুচ, ঠাণ্ডা, কোকা-কোলা আহি পেলাই খাইছে। খাই পেলাই ইয়াতে ভিতৰতে ফূৰ্তি কৰি গৈছে। আৰু বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ তেওঁলোকে বজাই, ভাওনা, পেপে বজাই ফূৰ্তি কৰিছে। এই কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাইছোঁ। পাৰ্টিত খাবৰ কাৰণে তেওঁলোকে খাহী আনিছে আৰু খাহীৰ লগতে তেওঁলোকে ৰান্ধনিও যোগাযোগ কৰি লৈ আনিছে। এয়া ৰন্ধা বঢ়া কাৰ্যসূচী আৰম্ভ হৈ আছে। এয়া ৰান্ধনি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰায় দৃশ্য। ইয়াৰ পিছত খোৱাৰ পৰিৱেশ মই দেখুৱাইছোঁ। তেওঁলোকে খাইছে, যিমান পাৰি মাংস খাবলৈ চেষ্টা কৰিছে আৰু খাব নোৱাৰি গৈছে, এৰি দিছে।